প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ বিভিন্ন ব্লকৰ পৰা অহা ৭,৫০০ কলহৰ মাটি দি এখন অমৃত উদ্যান নিৰ্মাণ কৰিব। অমৃত উদ্যান ক'ত নিৰ্মাণ কৰিব? য'ত নেকি ভাৰতীয় সেনা বাহিনীৰ যিসকল শ্বহীদ আছে তেওঁলোকৰ নামত আমাৰ দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত আমাৰ যি ৱাৰ মেমৰিয়েল আছে, য'ত নেকি আমি গ'লে যিমান যুদ্ধত নিহত সৈনিক আছে, ভাৰত চাইনা যুদ্ধৰ পৰা আৰম্ভ কৰি কাৰ্গিলৰ যুদ্ধলৈকে সকলো শ্বহীদৰ তাৰ নাম খোদিত হৈ আছে আৰু তাৰ কাষতে সুন্দৰ উদ্যান এখন নিৰ্মাণ হ'ব, য'ত ৭,৫০০ কলহ ভাৰতৰ বিভিন্ন স্থানৰ পৰা যোৱা কলহৰ মাটি দি এই অমৃত উদ্যান নিৰ্মাণ হ'ব। এই অমৃত উদ্যানৰ কাষত যি নেশ্যনেল ৱাৰ মেমৰিয়েল আছে, আপোনালোকে দিল্লীত গ'লে দেখিব তাত অসমৰো বহুত শ্বহীদৰ নাম খোদিত হৈ আছে। মোৰ যোৱাৰ সৌভাগ্য হৈছিলে কাৰ্গিলৰ শ্বহীদ জিন্তু গগৈৰ পৰা আৰম্ভ কৰি অসমৰ যিমান সেনা বাহিনীৰ জোৱান আজিলৈকে শ্বহীদ হৈছে সকলোৰে নাম তাতে লিখা আছে। এনে এক সুন্দৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ বাবে আৰম্ভ কৰিছে আৰু এই অমৃত উদ্যানখনে নেশ্যনেল ৱাৰ মেমৰিয়েলৰ সৌষ্ঠৱ বহু গুণে বৃদ্ধি কৰিব। ইয়াৰ পিছত এটা কলহ যিটো গুৱাহাটীত থাকি যাব, সেই কলহটো আমি গহপুৰলৈকে লৈ যাম। গহপুৰৰ লগত বৰভাগৰো এটা ডাঙৰ সম্পৰ্ক আছে। এই গহপুৰত শ্বহীদ কনকলতা বৰুৱাই জন্মগ্ৰহণ কৰিছিল। শ্বহীদ কনকলতা বৰুৱাৰ ১০০তম জন্ম জয়ন্তী আমি এই বছৰ পালন কৰিম আৰু তাতে আমি এখন কনকলতা বৰুৱাৰ নামেৰে এখন খুব ডাঙৰ বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব খুজিছোঁ, যিখন গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ সমকক্ষ হ'ব, আধুনিক হ'ব। ৫,০০০ ১০,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে পঢ়িব পৰা হ'ব। এই মাটি গৈ গহপুৰ পাবগৈ আৰু যিদিনাখন আমি বিশ্ববিদ্যালয়খন স্থাপনৰ কাম হাতত ল'ম, এই মাটি আমি পূজা কৰি বা ভক্তিৰে আমি সেই কামত ব্যৱহাৰ কৰিম। তাৰমানে আপোনালোকে চিন্তা কৰক, যিমানে ইয়াত হাত দাঙিলে যে মোৰ ঘৰৰ মাটি মই দিছোঁ, এই মাটি গৈ ক'ত পাব? গহপুৰ আৰু দিল্লী পাব। দিল্লীত উদ্যান নিৰ্মাণ হ'ব আৰু গহপুৰত বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব। কেতিয়াবা যেতিয়া আমাৰ ল'ৰা ছোৱালী এই বিশ্ববিদ্যালয়ত পঢ়িব যাব, তেওঁ গৌৰৱেৰে সৈতে ক'ব পাৰিব যে মোৰ ঘৰৰ মাটিও এই বিশ্ববিদ্যালয়খনত আছে। কেতিয়াবা যদি নতুন দিল্লীত আমি এখন টুৰিষ্ট হিচাপে হওক বা কিবা কাৰণে আমি যদি ৱাৰ মেমৰিয়েলত যাওঁ, অমৃত উদ্যানত যাওঁ, আমি তাতো গৌৰৱেৰে সৈতে ক'ব পাৰিম যে আমাৰ মাটি, মোৰ চোতালৰ মাটি, মোৰ ঘৰৰ মাটিৰে এই অমৃত উদ্যানখন নিৰ্মাণ হৈছে।